হেল্ল' হা তোমালোকে ইয়াতে বস্তুখিনি ৰাখি দিছে চবে চাই পেলাই নিজৰ নিজৰ জেগাত বহি দিয়ে আহা আহিলা বহা হেল্ল' এভৰিৱান ষ্টুডেণ্টছ তোমালোকক স্বাগতম জনাইছোঁ প্ৰথমতে আজি পেইণ্টিং ছেশ্যনটো আমি কিছুমান ফাণ্ডামেণ্টেল পেইণ্টিঙৰ ওপৰত কিছুমান ফাণ্ডামেণ্টেল কথা আলোচনা কৰিম আৰামছে বহি লোৱা আমি 10 মিনিটত ক্লাছটো আৰম্ভ কৰিম তোমাৰ মাস্কখন খুলি লোৱা যে আমি সকলোৱে ভালকৈ চিনাকি হৈ লওঁ প্ৰথমতে আঁতৰাই দিয়া আমি চিনাকি হওঁ মাস্কখন আঁতৰাই দিওঁ এই তুমি মাস্কখন যদি খুলিব বিচৰা নাই তোমাৰ পইচা ৰিফাণ্ড হৈ যাব তুমি যাব পাৰা দেউতাক বাদে আৰম্ভ কৰোঁ বহি ৰখি আছে হ'ব আমি আৰম্ভ কৰোঁ ক'ত আছিলোঁ মন্ত্ৰ এইটো চোৱাচোন কি হৈ আছে কিবা তোমাৰ স্পেচিয়েল ডিছ চাইনো কৈছে নকিটো লিখা আছে কিবা এটা কৰিব লাগিব এইটো বে চাই আছো এই ৱৰ্কশ্বপৰ ল'ৰাটোৱে নেকি বাৰু ৱৰ্কশ্বপত আহিছিলে যে হ'ব পাৰে দেখাই আছো তাক
গুৱাহাটী নিবাসী প্ৰখ্যাত শিল্পী নীলিম মহন্ত যি নিজৰ কলাৰে এটা সুকীয়া স্থান লাভ কৰিছিল আজি এটা দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে গুৱাহাটী নিবাসী প্ৰখ্যাত শিল্পী নীলিম মহন্ত যি নিজৰ কলাৰে এটা সুকীয়া স্থান লাভ কৰিছিল আজি এটা দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে